হে চালা কি হৈ গ'লে মোৰ এইগিলা বৰ বিপদত পৰিলোৱে মই কি হ'ব এতিয়া মই ইমান পইচা ক'ৰ পৰাই যোগাৰ কৰোঁ বছ এটা চিগাৰেট দিয়ক চিগাৰেট খাবি আগতে মালবাক বছ ভালে নাই দেখোন মাল নাই মই কি কৰোঁ এটা লৈ আহো পইচা নাই মোৰ লগত এইখিনি মাল খাব আপুনি বছ 50,000 টকা আহিছে কিহৰ ইমান নাই টেনচন পইচা আহিছে না 50,000 কিহৰ আহিছে ইমান না বছ টেনচন লৈ আছে আপুনি আহিলে কাম দে আপুনি মোবাইল এটা বিক্ৰী আও থাক এটা কিডনেপ কৰি পেলাই এইটো মোবাইল লৈছোঁ চিগাৰেটটো দিয়ক আপুনি চিগাৰেটটো দিয়া নাই ল বছ আপুনি ইমান ভাল চিগাৰেটৰ পেকেট বিনি ভৰাই থৈছে বছে বিড়ি খাই তো নাখাওঁ এই খাব ভণ্টি বা ক'ত আছে তাক বা কেনেকৈ ৰাখছি নাই কালি কামৰ জেগাত যাই কিনে কিবা এটা কৰিব লাগিব কিন্তু পইচাখিনি দিয়াৰ কাৰণে বৰ বিপদত পৰিলোঁ আজি ল'ৰাটো অহাৰ কথা আছিল আহি নাপালাকচোন কিয় বা আজি ফাৰ্ষ্ট দিনে দেৰি হ'ল মালিকে গালিয়ে পাৰে নেকি দা মই আহিলোঁ দিয়ক কি আজি প্ৰথম দিনা তুমি দেৰি কৰিলাচোন তুমি এটা কাম কৰা এই মালখিনি অলপ চাইড কৰি দিয়া যা ঠিক আছে দিয়ক আহি পালা এটা কাম কৰা তুমি এইখিনি কৰি থাকাছো এই মই তামোল এখন খাই আহোঁ ঠিক আছে দিয়ক দোকানত মালিকো নাই এই সময়তে কিবা এটা কৰিব লাগিল দাদা তামোল এখন দিবচোন দি আছো ৰ'ব দাদা মই পইচাটো আনিব পাই আহিলোঁ তামোলটো কাটাকছো মই আহি আছোঁ ঠিক আছে চাওঁ তই কি লাৰি আছাই চাওঁ তই ঘূৰি ফেলে চাওঁ লৈ বাহিৰত লৈ তই ওলে কি আছে তোৰ হাতত চাওঁ কোনে লাৰ পাৰিছে এইবিলাক হা তুমি কি কাৰণত এইবিলাক কৰিলা তুমি ক'লা যে তোমাৰ বিপদ তোমাক কাম লাগে মই কাম দিলোঁ তথাপিও তুমি এইটো কাম কিয় কৰিলা দাদা মোৰ ভুল হৈ গ'ল মই এনেকুৱা চলি নহয় আপোনাক মই চব কৈ আছোঁ শুনক
মোক এইটো কথা আগতে ক'ব পাৰিলে হয় মোৰ এটা লগ আছে ৰ'বা মই ফোন কৰি চাওঁ হা তোমাক যিমান পাৰে সি সহায় কৰি দিব হা অ' জিতু তই ক'ত আছা অঁ ঘৰতে আছোঁ ৰ মই এই মোক এটা সহায় কৰি দিব লাগিছিলে কি হয় মানে মোৰ লগ এটাৰ বিপদ তাক অলপ সহায় কৰি দিব লাগে তই হয় নেকি তই আহি কিনে মোক লগ কৰ কথাখিনি গোটেই মই বুজাই দি আছোঁ ঠিক আছে দে মই যাই আছোঁ অলপ পিছত হা টেনশ্যন ল'ব নালাগে তুমি ইমান চিন্তা কৰি থাকিব লাগে একো নাই তোমাৰ ভণ্টিৰ নিচিনা এনেকুৱা কেছত মোৰ লগটোৱে বহুত কেইজনক সহায় দিছে ক'ত আছে সিহঁতে অঁ এইটো আছে ল'ৰাটোৱে লৈ যাব আৰু তোমাৰ দুজন গৈ থাকা যদি কিবা অসুবিধা মোক কল কৰিবা ঠিক আছে মোৰ লগত ব'লা তুমি ইমান চিন্তা কৰিব লাগে একো নাই মই আছোঁ কোৱা বাইকত মোৰ এটা বন্ধু আছে ৰ'বা যাওঁতে তাক উঠাই লৈ যাম তুমি চিন্তা কৰিব নালাগে ঐ আপি দাদাকক ফোন লগা ওকে বস আজি আৰু কথা আছে সুধিলেও আহে নে নাহে ইংগছি বস দে ঐ আজি আবিনে নাহ তহঁতে অঁ মই যাই আছোঁ দিয়ক অঁ সোনকালে আহ আৰু পইচা আনিছ নে নাই অঁ পইচা আনিছোঁ মই যাই পালোঁৱে আৰু আবে ঐ তাই কিবা খাচি নে খোৱা নাই ঐ বছ দিছিলোঁ নাখাই বোলে তো ওলাই দিছি বাদ দি মৰক দে মৰি থাকক বাদ দে দাদাকে আহি কৈ দিবি দে এই কৈ টেনশ্যন লৈ থাকিব নাগে আবে ঐ তহঁতে জাগে জাগে যা যা তহঁতে যা তয়ো যা 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 খাৱাৰ পিছত তাতে খাই বেছি ভালকৈ ৰেডি হৈ থাক মাৰ এক দাদা 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 কি হ'ল তোৰ অ দাদা কি হ'ল তোৰ আবে ঐ তই নালাগা নেকি 2 মিনিট ৰ খাওয়া দোস্তক সাইড করল আহ আহা ayo kamar lagi salah nalgi দেখো এটাত আয়ো কি খাইছে আনা বহুত মাৰ খালো ayah
জিতু উঠ উঠ জিতু ঐ কৃষ্ণ কৃষ্ণ উঠ 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 মস্ত হেল্ল' অনুৰাগ অঁ ক কি? ঘটনা এটা হ'ল বে আবে তাত দাদাকে ক'ৰ কম্ফু মাষ্টাৰ লৈ আহিছে বে মাৰি ধৰি তাইক লৈ গ'ল বে হা কি ক'লি তই এখিনি কামৰ মানুহ নহয় নেকি ৰুন্দে কি কৰিম এতিয়া মই বিৰি টান 7 মান আৰু মোৰ কথা গম পাইছে নেকি কৃষ্ণই অঁ গম পাইছে বে চেছ কৰি দিলি তই মোক গমেই নাপালোঁ বে আমি ঘোঁৰাৰ গা কাটি দিছিলি ৰুন্দে ধোচাত নহ'লে আৰু একবাৰ উঠাই দিওঁ নেকি তই একো কামৰ মানুহ নহয় তই আৰু একবাৰ উঠাবা আছি মটি বিৰি খাওঁতে তোৰ দিন যাব একো কামৰ মানুহ নহয় চালা ৰাখ ফোন ৰাখ চেছ চব প্লেন চপাত হৈ গ'ল কি হ'ব এতিয়া মই কি কৰা যায় কৃষ্ণই আৰু মোক আৰু কি ডাল কৰে এতিয়া কি হ'ব যি আজি মই এইগিলা কৰিছিলোঁ এনেকৈ টেনশ্যনত বহি থাকিলি নহ'ব কিবা এটা কৰিব লাগে নাই বহি থাকিলে নহ'ব পইচাটো লৈ যাওঁ মই অনুৰাগক যদি বাটত লগ পাওঁ তাক পইচাটো দিও আহোঁ আৰু কেইষাৰমান কথা কৈও থৈ আহোঁ মনু তই ঘৰত থাকচোন মই এক জেগাৰ পৰা আহোঁ যা তাক আজি লগ পালি হেঁকাটো দিব লাগিব তই ক'ত যা ৰ'বাচোন অলপ আগৰ পৰা আহিব লাগিছিলে ক'ত যাবা এক জেগাত বলাছোঁ হয় নেকি ব'লা তে তুমিয়ে চলো দে অঁ এক লগ পাইছোঁ কৃষ্ণ আহিলে দেখোন অনুৰাগ তই এখানটি পইচাৰ কাৰণে ইমান তলক গেলি নামলি তোক মই পইচা এতিয়ানে দি আছোঁ তই মানুহ চিনি নাপালি পইচা লওঁ কৃষ্ণ পইচাটো তুমি ৰাখা মোক নালাগে দিয়া নাই পইচা লওঁ মই কাৰো ধান নাখাওঁ নালাগে দিয়া মোৰ ভাই বহুত ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিব পাৰিলে ধান নাখাওঁ মই কাৰো পইচা লওঁ অনুৰাগ তই বন্ধু চিনি নাপালি পইচাৰ কাৰণে তই বন্ধুকো পাহৰি গেলি না বন্ধুত্বৰ খাতিৰত তুমি মোক পাৰিলে মাফ কৰি দিবা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল নেক্সট টাইম এনেকুৱা কাম কাৰ লগত যাতে মই নকৰোঁ এই সামান্য পইচাখিনিৰ কাৰণে মই তোমাৰ লগত এনে কৰিব নালাগিছিল এতিয়াহে মই বুজি পালোঁ বন্ধুত্বৰ মূল্য তই মোৰ ভণ্টিক উঠি কিনে কিডাল কৰলি আকৌ ঘণ্টা কৰিব নোৱাৰিলি তই বন্ধুত্ব কি বস্তু নাজনা কিন্তু মই বন্ধুত্ব ভালকৈ জানো আৰু মই বুজি পাওঁ তোক মই কি কৰিব নোৱাৰোঁ ইচ্ছা কৰিলে বহুত কিবা কানি কৰি পেলাব পাৰোঁ কিন্তু মই নকৰোঁ বুজি পাইছা মই বন্ধুত্ব বুজি পাওঁ সেইকাৰণে তই আজি ঘৰত থাকিব পাৰিছা নহ'লে তোক মই কেতিয়াবাই গাইব কৰি দিলোঁ হয় ঠিক আছে তই যি দেৰিকৈ আহিলেও বুজি পাইছা আমাৰ বন্ধুত্ব সেনেকৈয়ে থাকিব তই যদি আৰু উল্টা খৰ মাৰা কিন্তু চাবি তোৰ এইটো ঘটনা আৰু বহুত বেলেগ হৈ যাব কিন্তু এইবাৰ তেতিয়া মই বন্ধুত্ব কি চিনি নাপাম কিন্তু ঠিক আছে এইটো এটা কথা মনত ৰাখিবি আৰু তই বেয়া পাই নাখিবা পিছে আৰু যাবা পিছে ঠিক আছে মই যাই থাকোঁ এতিয়া মতিবিৰৰ কাৰণে এইবুলি হ'ল মোৰ আজি